নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোৰে খবৰ বাৰু ভালনে? আশা কৰোঁ সকলো ভালে আছে। ইতিহাসৰ কিছুমান নজনা কথা অথবা ৰহস্যময় কিছুমান কথা যিবোৰ আমি সদ্যহতে নাজানো, তেনেকুৱা ধৰণৰ বিষয়বস্তুৰ ওপৰত আমাৰ এই চেনেলটিত আলোচনা কৰা হয়। যদিহে আপোনালোক তেনেকুৱা ধৰণৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবৰ কাৰণে বা জানিবৰ বাবে আগ্ৰহী, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমাৰ আগন্তুক ভিডিঅ'সমূহৰ নিয়মীয়া নটিফিকেশ্যন আপোনালোকে নিয়মীয়াকৈ পাই থাকে। তেনেহ'লে প্ৰিয় দৰ্শকসকল, আজি আমি কথা পাতিম মহাভাৰতৰ যুগৰ এক অশ্ৰুতপূৰ্ণ কাহিনীৰ বিষয়ে। মহাভাৰতৰ যুগৰ দুই গুৰুত্বপূৰ্ণ চৰিত্ৰ, কৰ্ণ আৰু দ্ৰৌপদী। অধিকতৰ মানুহে হয়তো তেওঁলোকৰ বিষয়ে জ্ঞাত, কিন্তু আপোনালোকে জানেনে কৰ্ণ আৰু দ্ৰৌপদীৰ মাজত আছিল এক প্ৰেমৰ সম্পৰ্ক? কি আছিল সেই সম্পৰ্ক? আপোনালোকে সেই বিষয়ে জানিবৰ কাৰণে যদি আগ্ৰহী, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ, মই হিমু ভূঞা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰহস্য ইউটিউব চেনেলৰ মাজলৈ। তেনেহ'লে প্ৰিয় দৰ্শক, আহক আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টি। যেতিয়া পাণ্ডৱে কৌৰৱৰ লগত খেলা যোৱা খেলত সৰ্বস্ব হাৰি বনবাসত আছিল, তেতিয়া এদিন দ্ৰৌপদীয়ে বনত জামুগছ এজোপাত লাগি থকা জামুৰ এটোক ছিঙি আনিছিল। ঠিক তেতিয়াই শ্ৰীকৃষ্ণই সেই পাণ্ডৱক কয় যে সেই জামু এজন ঋষিয়ে তেওঁৰ 12 বছৰৰ উপবাস ভাঙিবলৈ থৈছিল, আৰু যদিহে তেওঁ সেই কথা গম পায়, তেতিয়া পাণ্ডৱ সেই ঋষিৰ অভিশাপৰ চিকাৰ হ'ব পাৰে। তেতিয়া পাণ্ডৱে শ্ৰীকৃষ্ণৰ চৰণত পৰি ইয়াৰ সমাধান বিচাৰিলে। তেতিয়া শ্ৰীকৃষ্ণই ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো পাণ্ডৱে সেই জামুগছৰ তলত গৈ নিজৰ গোপন কথাবোৰ ক'বলৈ ক'লে, আৰু তেতিয়া সেই ফল নিজেই গছৰ ওপৰত গৈ আকৌ লাগি যাব বুলি ক'লে। কথামতেই গছৰ তলত গৈ শ্ৰীকৃষ্ণই প্ৰথমতে জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰক ক'বলৈ ক'লে। তেতিয়া যুধিষ্ঠিৰে ক'লে যে পাণ্ডৱৰ এনে দুৰাৱস্থাৰ মূল কাৰণ দ্ৰৌপদী। যুধিষ্ঠিৰৰ এই সঁচা কথাত ফল দুফুট ওপৰলৈ আহিল। তাৰপিছত ভীমে ক'লে যে তেওঁ ধৃতৰাষ্ট্ৰৰ সকলো পুত্ৰক মাৰি পেলাব, আৰু লগতে ক'লে তেওঁ খোৱা শোৱা আৰু যুদ্ধৰ প্ৰতি দুৰ্বলতা কেতিয়াও নকম। ইয়াৰ পিছত ফল আৰু দুফুট ওপৰলৈ গ'ল। তাৰপিছত অৰ্জুনৰ পালত তেওঁ ক'লে যে তেওঁ যেতিয়ালৈকে যুদ্ধত কৰ্ণক বধ নকৰে, তেতিয়ালৈকে তেওঁৰ জীৱনৰ উদ্দেশ্য পূৰণ নহ'ব, আৰু তেওঁ কৰ্ণক মাৰিবলৈ যিকোনো পদ্ধতি অৱলম্বন কৰিব, লাগিলে সেয়া ধৰ্মৰ বিপৰীতেই নহওক কিয়। অৰ্জুনে সকলো সত্য কৈ দিলে, আৰু তাৰ পিছত নকুল আৰু সহদেৱেও একো নুলুকুৱাই সকলো গোপন কথাৰ প্ৰকাশ কৰিলে। তাৰপিছত দ্ৰৌপদীৰ পাল আহিল। দ্ৰৌপদীয়ে ক'লে, মোৰ 5জন স্বামী, মোৰ 5 জ্ঞান ইন্দ্ৰিয়, মানে চকু, নাক, কাণ, মুখ আৰু শৰীৰটোৰ দৰে। কিন্তু মই মোৰ 5জন স্বামীৰ দুৰ্ভাগ্যৰ কাৰণ, আৰু মই শিক্ষিত হোৱাৰ পিছতো নভবা নিচিন্তাকৈ কৰা কামবোৰৰ বাবে পশ্চাতাপ কৰোঁ। কিন্তু দ্ৰৌপদীৰ এই সকলোবোৰ কোৱাৰ পিছতো ফল ওপৰলৈ নগ'ল। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, দ্ৰৌপদীয়ে কিবা কথা লুকুৱাইছে, সেইবাবে ফল গছত গৈ নাই লগা। তেতিয়া দ্ৰৌপদীয়ে তেওঁৰ 5 স্বামীৰ সন্মুখলৈ চাই কয় যে মই মোৰ 5জন স্বামীকে প্ৰেম কৰোঁ, কিন্তু মই এজন ষষ্ঠ পুৰুষকো ভাল পাওঁ। মই কৰ্ণক ভাল পাওঁ। মই জাতিৰ কাৰণে কৰ্ণৰ লগত বিয়াত নবহিলোঁ, কিন্তু মোৰ এতিয়া পশ্চাতাপ হয়। যদি মোৰ কৰ্ণৰ লগত বিয়া হ'লহেঁতেন, তেতিয়া মোৰ ইমান দুখ কষ্ট ভুগিবলগীয়া নহ'লহেঁতেন। ইমানখিনি কোৱাৰ পিছত ফল গৈ গছত লাগিল। দ্ৰৌপদীৰ এই কথাবোৰ শুনাৰ পিছত পঞ্চপাণ্ডৱৰ অনুভৱ হ'ল যে বস্ত্ৰহৰণৰ সময়ত তেওঁলোকৰ দ্ৰৌপদীৰ কিমান প্ৰয়োজন আছিল। তেনেহ'লে প্ৰিয় দৰ্শকসকল, এইখিনিতে আমি দ্ৰৌপদী আৰু কৰ্ণৰ প্ৰেমৰ বিষয়ে জানিবলৈ পাওঁ। যদিহে আপোনালোকে কৰ্ণ আৰু দ্ৰৌপদীৰ প্ৰেমৰ বিষয়ে আৰু বিস্তৃতভাৱে জানিবলৈ বিচাৰে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। যিহেতু এইটো ভিডিঅ' যথেষ্ট দীঘলীয়া হৈছে, গতিকে আমি আপোনালোকৰ বাবে পৰৱৰ্তী ভিডিঅ'ত বহলভাৱে এই সন্দৰ্ভত আলোচনা কৰিম। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আমাৰ নিয়মীয়া নটিফিকেশ্যনবোৰ পাই থাকিবৰ বাবে। আৰু প্ৰিয় দৰ্শকবৃন্দ, আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লগ পাম এক নতুন ভিডিঅ' আৰু এক নতুন ৰহস্যৰ সৈতে। চাই থাকিব ৰহস্য ইউটিউব।